নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই সেকেন্ড চ্যানেল অজয় ৰাজবংশী। আপোনালোকক আজি মই এটা ব্লগ দেখুৱাম য'ত আমাৰ তেজপুৰৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰলৈ আপোনালোকক লৈ যাম। এই ব্লগটো একচুৱেলি আপোনাৰ 2019 বৰ্ষৰ হয়, কাৰণ এই বছৰটো আমি বলবম যাব নোৱাৰোঁ কৰোনা মহামাৰীৰ কাৰণে। বলক ব্লগটো আপোনালোকে উপভোগ কৰক, একদম ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাওক। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি পুৰা 5 কিলোমিটাৰমান আহিলোঁ। আহিয়ে এটা আমাৰ ডাঙৰ বিপদ এটা হ'ল। বিপদটো এনেকুৱা য'ত মই অহা বাইকখনত তাৰমানে আমাৰ মানৱ, তাক আমি মৰমতে বাংকা বুলি মাতোঁ, তাৰ বাইকখনত চেইনটো পৰিলে। এই চাওক, চেইন ঠিক কৰিলে, কৰি এতিয়া উঠাইছে আৰু চেইনডাল আকৌ আৰম্ভ কৰিব লৈছোঁ যাত্ৰা। আৰু তাতোতকৈ ডাঙৰ কথা, আমাৰ বাইকখনত তাৰমানে হেডলাইটটোৱে নচলে। তেনেকৈ আহিছোঁ বাবাৰ নামত আৰু। অলপ দূৰ আহি আকৌ বলবমলৈ গৈ থকাই তাৰমানে আমি য'লৈকে যাম, শিঙৰি মন্দিৰ, গুপ্তেশ্বৰ মন্দিৰলৈকে, তালৈকে গৈ থকা বাছ এখন পালোঁ। মানে বাছ নহয়, এইটো কি আছিলে, মেজিক এখন। মেজিকখনত আমি এইটো কি আছিলে, সিহঁতি গান বজাই আছিলে, আমাক দেখা পাই সিহঁতেও ৰখিলে, অলপ ডান্স চান্স কৰিলোঁ আৰু তাতে চবেই একদম পূৰা বঢ়িয়াকৈ ডান্স কৰিলোঁ। তাতে আকৌ গৈ আছোঁ। চাওক, বলক মোৰ লগতে ব্লগটো আপোনালোকে উপভোগ কৰক, একদম শেষলৈকে ভিডিঅ'টোত লাগি থাকক, চাওক। আমি আহি এয়া ঢেকীয়াজুলি পালোঁ। ঢেকীয়াজুলিত মানে য'ত ফাৰ্ণিচাৰৰ বিখ্যাত জেগা, ঢেকীয়াজুলি পালোঁ। ঢেকীয়াজুলি ধাবাত আমি অলপ ৰেষ্ট কৰিছোঁ, কিন্তু একো খোৱা নাই দেই, নাভাবিব। বলবমলৈ গ'লে একো খাব নাপায়, সেইটো কাৰণে আমি ঢেকীয়াজুলি ধাবাত অলপমান ৰেষ্ট কৰিছোঁ, বাইকখন অলপ ৰেষ্ট কৰাইছোঁ। তাৰপিছত বলক গৈ থাকক আমাৰ লগতে, ভিডিঅ'টো উপভোগ কৰক। বলক, এয়া ফাইনেলি গুপ্তেশ্বৰ মন্দিৰলৈ যোৱা আমি গেটখন পাই গ'লোঁ। ফাইনেলি এতিয়া পাই গ'লোঁ। সেয়া গেটত আমি সোমাম, আৰু দুখন আমাৰ পিছপিনে বাইক আহি আছে, সিহঁতক ৰখি আছোঁ আমি, মিঠু ডেনিহঁতক ৰখি আছোঁ আমি। পাংকা আৰু মই আহি পালোঁ অলৰেডি। বলক ইয়াৰ পৰা গুপ্তেশ্বৰ মন্দিৰলৈকে গৈ থাকোঁ।
ফাইনেলি পাওঁ অৱস্থা ফাইনেলি পাই গ'লোঁ আমি ইয়ালৈকে এই পূৰা ফিল্ডত। তাৰমানে ইয়াতে পোৱাৰ পিছত এনেকুৱা লাগিছে যে পেটত যাতে কিবা লেতেৰা বস্তু জাবৰবিলাক থাকে চব চাফা হৈ গৈছে ভগৱানৰ ওচৰত অহাৰ পিছত। এনেকুৱা লাগিছে, এনেকুৱা ভাল লাগিছে তাৰমানে নিজে ক'ব পৰা নাই। ৰাতিটো টোপনি ক্ষতি হৈ আছে কিন্তু গম পোৱা নাই যে টোপনি ক্ষতি হৈছে বুলি। ভগৱানৰ ওচৰত আহিলে সদায় এনেকুৱাই হয় তাৰমানে, যিমান বেয়া মনৰ ভাৱবিলাক থাকে চব নাইকিয়া হৈ যায় তাৰমানে। এতিয়া দেখুৱাব চেষ্টা কৰিম আপোনালোকক গোটেইখিনি গুপ্তেশ্বৰ মন্দিৰৰ ইয়ালৈকে। আহক কেতিয়াবা টাইম পালে আপোনালোকে আহক, ইয়াতে টাইম পালে মানে আহিবই লাগে, ইয়াতে চবেই আহক। চাওক এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাওক, কিমান গোটেই ভক্তপ্ৰাণ ৰাইজ, বহুত মানুহ ইয়াতে, বহুত মানুহ হয় তাৰমানে, বহুত মানুহ হয়, বছৰত এবাৰে আহে, বহুত মানুহ হয়। বহুত ভাল লগা জেগা, শান্তি লাগি যায় ইয়াতে আহিলে। আহক আপোনালোকেও এবাৰ উপভোগ কৰক, ইয়াতে আহি ইয়াৰ পৰিৱেশটো উপভোগ কৰক। ওচৰতে ব্ৰহ্মপুত্ৰ নদীও আছে, চাওক বলক মোৰ লগত। এয়া চাওক একেলগে গ্ৰুপ ৱাইজ বহি লৈছে। আপোনালোকে ভাবিছে চাগে এজন ফৰেনাৰ হয় বুলি, একচুৱেলি এজন ফৰেনাৰ নহয়, আমাৰ অসমৰে হয়। তেখেত এনেকুৱাই তাৰমানে, চুলি কালাৰো বগা কৰি দিছে, তেখেত এনেকুৱাই বগাই মানুহজন, ফৰেনাৰ টাইপ লাগিছে ন। ঠিক আছে বলক, তেখেতক ওচৰৰ পৰা দেখুৱাম মই আপোনাক। আৰু এতিয়া এনেকৈ গ্ৰুপ ৱাইজ বহি লৈছে, বুট আনিছে, তিনিটো মানুহে লঘোণ আছে ন, এতিয়া বুট খাব এনেকৈ আৰু পৰিৱেশটো উপভোগ কৰক। বলক ভালকৈ চাওক, এয়া গুপ্তেশ্বৰ মন্দিৰৰ বৰ্ডখন, শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। আহক আপোনালোকে ইয়াতে চবে এবাৰ মহাদেৱক দৰ্শন কৰি যাওক, বাবাক দৰ্শন কৰি যাওক। জয় শংকৰ। ইয়াতে তাৰমানে গুপ্তেশ্বৰ মন্দিৰত বহুত ডাঙৰ মেলা হয়। চাওক আপোনালোকে কিমান মানুহ, বহুত দোকান বজাৰো বহে ইয়াতে, বহুত ডাঙৰ মেলা তাৰমানে। চাওক ভিডিঅ' দোকানলৈ আহিছোঁ। ইয়াতে আমি পূজা কৰা বস্তুবিলাক কিনিম, তাত আমি পানী ঢালিম ন, ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি ইয়াতে ঢালিম, পূজা কৰা বস্তুবিলাক ল'ম এতিয়া আমি। আনিবলৈ যাম। আপোনালোকক চাগে ভিডিঅ'টো মই দেখুৱাব নোৱাৰিম যোৱাখিনি, কাৰণ তাতে মই গোপ্ৰ দি ভিডিঅ' কাৰণে মোবাইলেদি কৰি আছোঁ, সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ। এয়া আহিছোঁ, চাওক বহুত কষ্ট হ'ল, আপোনালোক দেখুৱাব নোৱাৰিলে, এনেকুৱা ৰাস্তা তাৰমানে। চবে পূজা কৰাৰ জেগাটো বনাই আছে, এয়া মিঠৈও বনাই আছে তাৰ নিজৰ জেগাটো। এয়া চাওক গোটেই জেগাডোখৰ আপোনালোকে চাওক, মই দেখুৱাই দিছোঁ। এয়া ৰাতি একো ধৰিব নোৱাৰে বাৰু, গোটেই ব্ৰহ্মপুত্ৰ হয়, বহুত হাৱা মাৰি আছে। মই আহোঁতেতো গোটেই ভিজি গ'লোঁ মই। এতিয়া আকৌ ইয়াৰ পৰা পানী লৈ যাম, তাতে আমি তাতে পানী ঢালিম। মোটামুটি 2 কিলোমিটাৰমান হয় তাৰ পৰা ইয়ালৈকে আহোঁতে, বহুত কষ্ট লাগিলে, কাৰণ এনেও মোৰ শকত, আহোঁতে মোৰ বহুত দিগদাৰ হৈ গ'ল। চাওক এয়া গোটেই ভিজি গ'ল।
ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি বাবাক দৰ্শন কৰিলোঁ। এয়া দৰ্শন কৰি অকণমান ৰিলেক্স হৈছোঁ, কৰোঁ। তাৰপিছত আৰু আমাৰ গৈ থাকিম আৰু চাওক দূৰৰ পৰা অহা মানুহবিলাক কেনেকৈ শুই আছে ইয়াতে মন্দিৰৰ ভিতৰতে। কেনেকুৱা পালে ক'ব, কমেণ্টত জনাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এয়া ৰাতিপুৱালৈ শেষৰ মুহূৰ্তলৈকে আহি পাইছোঁ আমি। এতিয়া আমি ঘৰলৈকে যাম। এয়া আপোনাক লাষ্ট মুহূৰ্তটো আপোনালোকক দেখুৱাওঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু গুপ্তেশ্বৰ মন্দিৰলৈকে আপোনালোকে আহিব। এইবাৰতো চাগে 2020 চনত বলবম আমাৰ কেঞ্চেলেই হ'ব, কাৰণ এইবাৰ কৰোণা মহামাৰীত আমাৰ কি হ'ব ঠিক নাই। তাৰমানে বহুত অৱস্থা বেয়া, অসমৰো লগতে গোটেই ভাৰতৰ গোটেই বিশ্বৰো অৱস্থা বেয়া। ঠিক আছে, মই মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু আজিৰ কাৰণে বাই আৰু ধন্যবাদ। জয় অসম।